Hello guys, welcome to my another video. So, আগৰ ভিডিওটো আপোনালোকে দেখিলে স্কুলখন আৰু এতিয়া স্কুলখন এটা সংগ্ৰহালয় আছে। তো সংগ্ৰহালয়ত দেখাইছো আপোনালোকক। আগৰ স্কুলৰ ভিডিওটো যদি কোনোবা চোৱা নাই, তো ডেসক্ৰিপচনৰ লিংক থাকিব, তাত গৈ চাই ল'ব। বলক ভিডিওটো আৰম্ভ কৰোঁ। তো এতিয়া আপোনালোকক দেখাম সংগ্ৰহালয়। ইয়াত 100 বছৰ 140 বছৰ পুৰণি বস্তু আপোনালোকে দেখিবলৈ পাব। তো বলক। তো এতিয়া ছাৰে আমাক এটা কৈ বস্তু দেখাব। বলক আমি চাওঁ। তো এয়া আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে ছাৰে। ইয়াতে ছাৰ বহে, ছাৰৰ এখন টেবুল। তো ওপৰৰ পৰা একদম চাব পাৰে প্ৰত্যেকটো বস্তু মানে সংগ্ৰহ কৰি ৰাখিছে ছাৰে বৰ ধুনীয়াকৈ। তো ছাৰ এটা কৈ বস্তু পৰিচয় কৰি দিলে ভাল পাম ছাৰ। ঠিক আছে, মই আৰম্ভ কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে হেৰাই যোৱা আমাৰ সমাজৰ পৰা এতিয়া হেৰাই যোৱা আমি একাডেমি কৈ গৈছোঁ। হয় ছাৰ। এইখন হ'ল আমাৰ পৌৰাণিক তোলাচনী যিসকলে আগৰ দিনত মানুহে হয় ছাৰ বস্তু জোখা ব্যৱহাৰ কৰে জোখ লোৱাত। এতিয়া আমি ধৰা এইখন কথা শুনিছিলো, আজিহে দেখিছো ছাৰ। এইটো 1 কেজি ডগা। হয় ছাৰ। এইটো মই 1 কেজি ওজনটো দেখুৱাই দিম। এইডাল বেলেঞ্চটো মিলিলেই 1 কেজি হ'ব। 1 কেজি হয়। এইটো ইয়াৰ ওজনটো মিলাই থোৱা আছে। ইয়াত বস্তু দিলেই 1 কেজি পৰিমাণৰ পাব। হয় হয়। আগতে এই তোলাচনীয়ে আছিল, এতিয়াতো বিৰল নাপায়, পাবলৈ নাই ছাৰ। আমি আৰ্হি হিচাপে বনাই ৰাখিছো। বহুত ভাল কৰিছে প্ৰজন্মসকলে জানিবৰ কাৰণে, শিকিবৰ কাৰণে। নামটো চাওক, তোলাচনী পালা বা পালা বুলি কোৱা হয়। আমাৰ পৌৰাণিক বস্তুসমূহ আমি প্ৰথমতে দেখুৱাই লওঁ। হয় ছাৰ। আমাৰ পৌৰাণিক বস্তু দোন আছে, এইটো বহুত বছৰীয়া। এইটো কি কৈছা? দোন নামটো দেখাই দিয়ক। দোন তো এইটো দোন বুলি কোৱা হয়, ধান জোখা পাত। ধান জোখা হয় ছাৰ। হয় ছাৰ। এইটো পৌৰাণিক বস্তু, বহুত বছৰ পুৰণা। হয়। এইটো প্ৰায় আজি 40 বছৰ আগৰ বস্তু। 40 বছৰ হৈ গ'ল। 40 বছৰ আগৰ বস্তু। হয়। কাৰণ তাৰ আগতে যিটো ব্যৱহাৰ, তাৰ বহু আগৰখিনি নাইকিয়া হ'ল আৰু। তাৰ লগত তাৰপিছতে আছে আমাৰ আমি এইটো হ'ল ডালিবাচি। এইটো হ'ল আমাৰ বিশেষকৈ সমাজত, আগৰ সমাজত বিশেষ সন্মানীয় পাত্ৰ। এইটো সন্মান, ইয়াতে বয় বস্তু তামোল পাণ বা জা জলপান ইত্যাদি নি সমাজত ব্যৱহাৰ কৰে। ডালিয়াবাচি বুলি কয়। এইটো এতিয়া পাবলৈ নাই। দেখাও নাই ছাৰ। ইয়াৰ প্ৰায় বয়স 50 বছৰ হৈছে। পুৰণা। আমি পৰিয়ালৰ পৰা অংক কৰি উলিয়াইছো 50 বছৰ পুৰণি ডালিয়াবাচি। তাৰ পাছতেই আমি ৰন্ধন বস্তু ঢাকি ৰখা বস্তু হ'লে তলিয়া ঢাকি ৰখা বস্তু। ই প্ৰায় 100 বছৰ পুৰণি। কাৰণ এইখন কাঠৰ এই বস্তুটো এনেকে খাদ্যৰ ওপৰত ঢাকি ৰাখে। এইটো ঢাকি ৰাখে, এইটো কাঠৰ। তো এইবিলাক বস্তু জীৱনত কাহানিও দেখা নাই। এইটো নাই, পাবলৈ নাই এতিয়া। আমি প্ৰজন্মই চাবৰ কাৰণে এনেকে ৰাখিছো। দুখনকে তলিয়া আছে, দুইখন 100 বছৰ পুৰণি। তাৰপিছত কাঠৰ এখন হেতা আছে। এখন তেনেকৈ এইটো যিটো খাদ্য বস্তু, ধান হওক ভাত হওক কিবা এনেকে বাৰী এখন দিয়ে। এইটো খুব দাইলো দিব পাৰে। এখন কাঠৰ পৰা বনাই লোৱা। এখন কিমান বছৰ পুৰণি ছাৰ? এইখন এতিয়া আমি ইয়াৰ বয়সটো উলিয়াব পৰা নাই। 100 বছৰ পুৰণি কিবা এটা লিখা আছে। 100 বছৰ পুৰণি। 100 বছৰ পুৰণি। ঠিক তেনেকৈ আমি হেৰাই যোৱা হাতীখোজীয়া বাতি, যিটো মানে কাঁহৰ হাতীখোজীয়া বাতি বুলি কয়। এইটো ইয়াতকৈ ডাঙৰ আছে, হাতীখোজৰ দৰে ডাঙৰ। হাতীখোজীয়া নামটো হাতীখোজীয়া বাতি, মানে হাতীখোজৰ দৰে মানে হাতীখোজীয়া বাতি। এইটো নামটো চাওক, হাতীখোজীয়া বাতি। হয়। এইবিলাক বস্তু পাবলৈ নাই এতিয়া। এইটো লোটা ধাতুৰ এইটো আছে এতিয়া বৰ্তমান, হ'লেও এইবিলাক পাবলৈ নাই। আমাৰ পুৰণা বস্তু তেনেকে। আৰু এইটো হ'ল আমাৰ জনজাতি জীৱনত হওক বা OBC লোকে হওক, এটা মঠিয়া বুলি কয়। প্ৰায় 40 বছৰীয়া ডেমা মঠিয়া। তাৰমানে ই মধ্যমীয়া। ডেমা অৰ্থটোৱে শব্দটোৱে মধ্যমীয়া বুজাইছে। ইয়াতকৈ সৰু এবিধ থাকে, ইয়াতকৈ ডাঙৰ এবিধ থাকে। ডেমা মানে ছাৰ মধ্যমীয়া। তাৰপিছত আমি প্ৰতীকী আকৌ নাঙল যুঁৱলি এইবিলাকো ৰাখিছো। এইবিলাক আছে প্ৰতীকী হিচাপে। এইবিলাকতো এতিয়া হেৰাই গৈছে, প্ৰায় হেৰাইছে আৰু কিছুদিনৰ আছে হেৰাব।
তাৰপিছত আমি তেনেকৈ জুলুকি উভতি মাছ ধৰা ব্যৱস্থা উভতি নামটো কি ছাৰ উভতি মাছ ধৰা সঁজুলি হয় মাছ ধৰা যন্ত্ৰ তাৰপিছত আমি এটা ধাৰণা দিছিলোঁ সূতা আমাৰ আপুনি ধৰক এৰীৰ পৰা মুগাৰ পৰাই হওক এৰী পলুৰ পৰাই হওক আমি সূতা পাওঁ এই সূতাটো কেনেকৈ হয় আপোনাৰ আমি ধাৰণা দিবলৈ এইটো চেৰেকী বৰ চেৰেকী এইটো হ'ল চেৰেকী এইটো হ'ল লেটা উঘা এইটো হ'ল লেটাই এইটো লেটাই বুলি কয় এইখিনি হ'ল আমাৰ বয়ন শিল্পত ব্যৱহৃত বস্তু হয় ছাৰ তাৰপিছত এইটো হ'ল যঁতৰটো আমি মাত্ৰ আঁৰ হিচাপে ৰাখিছোঁ এইটো যঁতৰ কিন্তু আমাৰ এগৰাকী শিল্পীয়ে আমাক দান দিছিলে ক্ষুদ্ৰ তাঁতশাল হয় ছাৰ ইয়াত যিমান পাৰ্টছ আছে আমি পাৰ্টছবিলাক চিনাকি কৰিবৰ কাৰণে এখন ক্ষুদ্ৰ তাঁতশাল ইয়াত চব লিখা আছে কোনটো কি বুলি কয় তুলুঠা বা ৰাজ কিবা যিমান যি নাম আছে চব নাম লিখা আছে আৰু এইটো চিনাকি কৰিবৰ কাৰণে আমি ৰাজ মাকু নাচনী জবি চব লিখা আছে আপোনালোকে চাবলৈ পাইছে আমাৰ মাজৰ পৰা এতিয়া হেৰাই যোৱা পুৰণা পইচাবিলাক হয় ছাৰ পুৰণা পইচা ৰাখিছোঁ আমি এতিয়া ইয়াত আছে পৌৰাণিক মুদ্ৰা হয় ইয়াত মানে আপোনাৰ লাল পইচাৰ পৰা ধৰি হয় ছাৰ অনা পইচা এক অনা যে কয় তেনেকুৱা পইচা আছে ইয়াত পুৰণা পইচা আছে ইয়াত ধাতুৰ পইচাও আছে হয় ইয়াত আমি ৰাখিছোঁ সংগ্ৰহ কৰি ৰাখিছোঁ এইখিনি পইচা এতিয়া প্ৰচলিত নহয় এইটো এতিয়া অচল হ'ল আৰু তাৰ উপৰি আমাৰ আকৌ আছে ইয়াত আছে কাগজৰ পইচা ন এইকেইটা দুটকীয়াটো হেৰালে এটকীয়াও এইটো হেৰালে এইটো পাবলৈ নাই তাৰপিছত ইয়াত কেইটামান মুদ্ৰা আছে এইটো আমাৰ লিখা আছে মই চচমাখন লগাই ল'ব লাগিব এইটো লিখা আছে তামৰ এক নয়া মুদ্ৰা এইটো আছে 1989 চনৰ 5 টকীয়া মুদ্ৰা তামৰ এক নয়া মুদ্ৰা এইটো 1989 চনৰ 5 টকীয়া পইচা হয় ছাৰ এইটো 20 পইচা মুদ্ৰা এটা তামৰ এটকীয়া মুদ্ৰা এইটো হয় ছাৰ 39 চনৰ তাৰপিছত এইটো হ'ল 1903 চনৰ এটা মুদ্ৰা ৰূপৰ মুদ্ৰা তাৰপিছত এটা ইংৰাজৰ দিনৰ ৰূপৰ মুদ্ৰা অৰিজিনেলি এইটো ইংৰাজৰ দিনৰ মুদ্ৰা আমি এইটো সংগ্ৰহ কৰি ৰখা হৈছে এইখিনি আমি প্ৰজন্মৰ কাৰণে হয় ছাৰ আৰু কৰি আমি টুকুৰা চৰাই বা হয় ছাৰ এতিয়া আমাৰ টুকুৰা চৰাই বা বিৰল আমি টুকুৰা চৰাই দেখুৱাবৰ কাৰণে আমি টুকুৰা চৰাই বাঁহ ৰাখিছোঁ হয় ছাৰ এইটো হ'ল টুকুৰা চৰাই মতা চৰাইটো থাকে আৰু এইটো হ'ল মাইকী টুকুৰা চৰাই বাঁহ অৰিজিনেল বাঁহ নে ছাৰ অৰিজিনেল খালি আমাৰ এই অলপ ডাল হলিয়াই অলপ নষ্ট কৰিলে এইটো অৰিজিনেল অলপ কুটি দিলে এইটোৰ যিটো খুলুং আছে এইফালেদি সোমাই এইফালে সোমাই পিনি তেওঁলোকে ইয়াতে উমনি লয় ইয়াতে পোৱালি জগায় আৰু কাষতে এনে গছৰ ডালৰ কাষতে এই বাঁহটো থাকে এইটো মতা চৰাইটো ইয়াতে এইডালতে ৰৈ পিনি তেওঁ পহৰা দি থাকে আৰু আমি গড় হিচাপে আমি ছাত্ৰ ছাত্ৰীক দেখুৱাবলৈ গড়ৰ প্ৰতীক হিচাপে ৰাখিছোঁ তাৰপিছত আমাৰ অলপ পাথৰ কিছুমান আছে পাথৰ ইয়াত পাথৰবিলাক আমি ৰাখিছোঁ বিভিন্ন পাথৰ বিভিন্ন ধৰণৰ পাথৰ আছে আপোনালোকে চাব পাৰে তো ইয়াত ওচৰত দেখাবলৈ অলপ প্ৰব্লেম হৈছে কাৰণ গ্লাছখন কিবা হৈ আছে বোলে তো এইটো অনুবীক্ষণ যন্ত্ৰ হয় অনুবীক্ষণ যন্ত্ৰটো সকলোৱে দেখিছে এইটো অনুবীক্ষণ যন্ত্ৰটো ইয়াত সংগ্ৰহ কৰি ৰাখিছে তাৰপিছত এইটো আমি এটা প্ৰতীক হিচাপে ৰাখিছোঁ উৰাল যি মিচিং সম্প্ৰদায়ৰ মিচিং জনজাতিসকলৰ ব্যৱহাৰ কৰা খুন্দা এটা যন্ত্ৰ এইটোৱে এনেকৈ খুন্দে এনেকেতো খুন্দে সেইডাল কি মাৰিছা উৰাল মাৰি বুলি কয় মিচিংসকলে ব্যৱহাৰ কৰে গাঁত আছে এই গাঁতটোত মানে ইয়াত ধান ভৰাই লৈ খুন্দে ভিটা খুন্দে হেৰি কৰি চব মিচিং জনগোষ্ঠীৰ ব্যৱহাৰ কৰা হয় ছাৰ তেনেকৈ আমাৰ পাচি খৰাহি এইবিলাকতো ৰাখিছোঁ এইবিলাক আছে এইটো আমি এটা ৰাখিছোঁ
এইটো দোনে, এইটো বৰ্তমান দিনৰ দোন। হয় ছাৰ। এইটো হ'ল নলবাৰী জিলাৰ এটা দোন। ছাৰ অলপ এইফালে খাব, নামটো এইফালে। অঁ, এইটো ক'ৰ নলবৰীয়া। নলবৰীয়া সৰু খৰাই। সৰু খৰাই। এইটো নলবাৰীৰ পৰা অনা হৈছে মানে ইয়াত সংগ্ৰহ কৰিবলৈ। তাৰপিছত এইটো হ'ল ডাঙৰ, এইটো নলবৰীয়াই। নলবৰীয়া, অঁ, নলবৰীয়া বৰ খৰাহী। হয় ছাৰ। তাৰমানে ইয়াৰ পাৰ্থক্যৰ অৰ্থ আছে কি, ইয়াৰ কাঠিবিলাক গোটাকে বনায় আৰু মিহি। হয় ছাৰ। খুব মিহি আৰু গোটা আৰু হয়। চেচুটোৰ পৰা কৰে। হয় ছাৰ। এই গতিকে সেইকাৰণে আমাৰ ইয়াৰ লগত নিমিলে, উজনি অসমৰ লগত নিমিলে। নিমিলে, হয় ছাৰ। সেইকাৰণে আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু প্ৰতীকী হিচাপে আমি খৰাহীটো আছে, চালনী ৰাখিছোঁ, ডলা ৰাখিছোঁ। ডলা, চালনী, হয়। চালনী, কোলা, কোলা বুলি এখন আছে। কোলা, এইটো কোলা। এইখন কোলা। অঁ, কোলা। এইবিলাক হ'ল সমাজৰ পৰা এতিয়া প্ৰায় নাইকিয়া হৈ গ'ল। হয়, নাইকিয়া হৈ গৈছে। এটা বাঁহৰ পৰা, ছাৰ এইটো বাঁহৰ হয় ন? বাঁহৰ এটা বটা, বাঁহৰ পৰা কাটি কাটি বনোৱা এটা, এইটো আমি তামোল পাণ দিয়া যিটো পাত্ৰ মানে বটা বুলি কওঁ, এই বটাটো বনোৱা হৈছে। ছাৰ এইটো ক'ৰ পৰা আনিছে ছাৰ? এইটো মই যোৰহাটৰ পৰা সংগ্ৰহ কৰিছোঁ। হয় ছাৰ। এইটো বাঁহৰ পৰা তৈয়াৰ কৰিছে আপোনালোকে চাব পাৰিছে। আঠা দি তৈয়াৰ কৰিছে, বাঁহ কাটি কৰিছে। ইয়াত কোনো বেলেগ অন্য বস্তু নাই, অকল বাঁহ। এইটো গোটেই বাঁহৰ। হয় ছাৰ। বাঁহৰ জইন দি এইটো সেইকাৰণে এইটো ইয়াৰ ৰখাৰ উদ্দেশ্যটো কি, এইটো চাই ল'ৰা ছোৱালীয়ে হয়তো এওঁলোকক ভাবিব যে মই এনেকুৱা এটা বনাব পাৰিম, বা এনেকুৱা ধাতুৰ পৰা আমি বা এনেকুৱা বাঁহ কাঠৰ পৰা বনাম। আৰু এইটো বস্তু হ'ল হেৰি আমাৰ বিশেষকৈ এইটো দুলৰি। আমাৰ বিয়া ক্ষেত্ৰত ব্যৱহাৰ কৰে, বৰ বিয়া, তুলনি বিয়া। এই বিয়াত বিশেষকৈ ইয়াত এটা চাকি লয় আৰু ইয়াত কিবা কিবি বস্তু লৈ তেওঁলোকে নীতি নিয়মৰ কাৰণে এই বস্তু ভাগতে ব্যৱহাৰ কৰে। দুলৰি নামটো ন? দুলৰি। এই বস্তুটো ইয়াৰ ভিতৰত এটা চাকি এগছ থাকে আৰু কিবা চাউল কিবা কিবি থাকে। এইবিলাক বৰ বিয়াতো লাগে। সকলোৰে নহয় আৰু কিছু এতিয়া পুৰণি মানুহৰ প্ৰায় এইটো থাকে। আজিবোৰ বিয়া ক্ষেত্ৰত একো নাইকিয়া হৈছে। ছাৰ এইখন কি ছাৰ? এইটো বাঁহৰে তৈয়াৰী। বৰ্তমান এইটো অলপ ষ্টাইলিছ। এইটো জাকৈ আছেই। জাকৈ কৰি আমাৰ এটা আছে এইটো খালৈ, খালৈ। এইটো জাকৈ। এইটো মলা। এইটো কি কৰে ছাৰ? মলা। এইটো মলা মানে এইটো ভাত হৈ যায়, বৰা ভাত হৈ যায়। হয় নেকি ছাৰ? চেৱা দিয়া বুলি কয়। হয় ছাৰ। বৰা চাউলৰ পাত্ৰৰ ওপৰত ইয়াক বহুৱাই ইয়াত কাপোৰ এখন দিব ভিতৰৰ ফালে। হয় ছাৰ। ইয়াতে ফুটা আছে কিন্তু কাপোৰ দিয়ে ন? এইফালে এখন কাপোৰ দি পিনি ইয়াত চাউল দি দিয়ে। চাউলটো তিওৱাৰ পিছত এই ভাপতে তলৰ পানী মানে এটা পানী থাকিব, পানী পাত্ৰ। সেই পানী পাত্ৰৰ ভাপত চাউলটো সিজিব। এইটো মলা বুলি কয়। চেৱা দিয়া চাউল বুলিও কয়। হয় ছাৰ। এইটো আজিকালি নাই, খুব কম মানুহে কৰে। বস্তুবোৰ মানুহে চিনিয়ে নাপায়। আৰু এটা আমাৰ ভাল বস্তু আছে, ভাঙৰি। বস্তুবোৰ আমাৰ সজোৱাৰ অভাৱত যেতিনি সোমাই আছে। ভাঙৰি, এইটো পাত সূতা কটা ভাঙৰি। এইটো মানে কি হ'ল, মুগা সূতা আৰু পাত সূতা কাটে। ইয়াক মানে এটা দুটা সূতা থাকে, এই সূতাত এইটো লগাই লয়। এইটো এনেকে ঘূৰাই ঘূৰাই হাতে কাটে। তাৰ আগত এনেকুৱা এই বাঁহ বিলাক থাকে। এটা বিশেষ আমাৰ ফ্ৰেমটো ভাগি থাকিলে পচি গ'ল, এটা আছিলে, এতিয়া দেখুৱাবলৈ অসুবিধা হ'ল। তাৰ উপৰিও আমাৰ আৰু আছে, আমাৰ সূতা কেনেকে কাটে। সূতা এইটো এটা সূতা কপাহৰ পৰা এইটো লেটাই বুলি কয়। এৰী সূতা কটা টাকুৰি বুলি কয়। টাকুৰি বস্তুটো একদম সূতা কাটি ইয়াত আহি যায়। এৰী সূতা কাটে, কপাহৰ সূতা কাটে। এইখিনি আমি মানে সূতাটো কপাহৰ পৰা, এৰী বাঁহৰ পৰা, এৰী পলুৰ পৰা, মুগা পলুৰ পৰা কেনেকে সূতাটো কাটে তাৰ ধাৰণা দিবৰ কাৰণে আমি এইকেইটা তো বহুত ইম্পৰ্টেণ্ট বস্তু এইবিলাক। আপোনালোকে হয়তো কেতিয়াও দেখা নাই, এইবিলাকতো মই দেখাই নাই। তো আজি দেখা পাইছোঁ, বহুত ধন্য মানিছোঁ নিজকে। তো আপোনালোকেও চাওক এইবিলাক বস্তু। আৰু কি আছে? আমাৰ এইটো হ'ল আপুৰুগীয়া বস্তু। আমাৰ বহু পুৰণি কালত মানুহে কাপোৰ জাপি জাপি ৰাখে। এইটো জপা নাম? ইয়াৰ নাম হ'ল জপা। এই জপাটো এতিয়া পাবলৈ নাই, বিৰল। সৃষ্টি নাই আৰু এইটো পুৰণি বস্তু গৈ আছে। এইটো আমাৰ জপা। চাৰিওফালৰ পৰা দেখাই দিছোঁ।
তো ইয়াতে কাপোৰবিলাক জাপি ৰাখিছিল আগৰ দিনত। তো আজিকালিনো ক'ৰ, আজিকালি আৰু গডৰেজ। তো এইটো নামটো জপা হয় ছাৰ। তাৰপিছত আমি মডেল হিচাপে এটা ঘৰ তৈয়াৰ কৰি ৰাখিছোঁ। হয় ছাৰ। ঘৰটো মানে কি হ'ল, আমাৰ এতিয়া প্ৰায় টিনৰ পকা ঘৰ হোৱাৰ কাৰণে হয় ছাৰ মানুহৰ এতিয়া একো নজনা হ'ল যে এইটো কিহে বনাই খেৰ। হয় কি খেৰ কয়, এইটো হৰ্ণ খেৰ, উলু খেৰ, দুবিধ খেৰে বনায়। তাৰপিছত বেৰ দিয়ে। বেৰবিলাক কি বেৰ, ধৰক এইটো দুধৰীয়া বেৰ, দুটা মূৰে বোৱা বেৰ, দুধৰীয়া বেৰ আমি লিখি ৰাখিছোঁ। বেৰৰ তলত দিয়া বস্তুটো কি বুলি কয়, বেৰ এটা চব নাম লিখা আছে ন? চব নাম লিখা আছে। তাৰপৰা এই কামিটোত কি কামি কয়, থিয় কামি, পথালি কামি, এইটো পথালি কামি, এইটো পথালি কামি। এইটো বেৰ এটা এনেধৰণে। কলা বেৰ আছে কমাৰণী বেৰ। কমাৰণী বেৰ, কমাৰণী বেৰ, এইখন কমাৰণী বেৰ। এখন কমাৰণী বেৰ। তাৰমানে ইয়াৰ বোৱা ডিজাইনটো বেলেগ। বাঁহৰ গাঁঠি বা কোনো ৰছী গাঁঠি নাই। ইয়াক এইটোতে টেকনিক, এইটোৱে হ'ল কমাৰণী বেৰ ন। তো পাছফালেও আছে ছাৰ, এখনো একেই ন? পাছফালে এইটো একে দুধৰীয়া। হয়। এইটো কমাৰণী বেৰ হয়। সেইটো অলপ মিহিকে আমি এইটো বুজাবৰ কাৰণে এই বস্তুবিলাক এনেকে ৰাখিছোঁ। হয় ছাৰ। কাৰণ ঘৰটো ৰখা উদ্দেশ্য বোলে ঘৰটো বোলে কেলে ৰাখিলে, ঢেৰ ঘৰ আছে। ইয়াৰ পাৰ্টছখিনি আৰু আছে। মানে ধৰা এইফালে এইটো কি দাং কয় তেনেকুৱা। ইয়াৰ মানে ধৰা বহি খোৱা বা থিয় ৰোৱা, কামি, মাৰলি, বেৰটা। এই যিখিনি ঘৰ বনোৱা পাৰ্টছ বিলাকৰ অংশবিলাকৰ নামবিলাক চিনাক্ত কৰি দিয়া হৈছে আগৰ ঘৰ বিলাকৰ। এতিয়াতো কোনো মাৰলি চাৰলি আজিকালি চৰ্টহে দিয়ে চবে। আমি এইটো কাৰণে ৰাখিছোঁ। তো এইবিলাক দেখিলে আপোনালোকে, এইবিলাক সংগ্ৰহালয়ত ছাৰে ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে। আৰু বহুত বস্তু আহিব, ছাৰে কৈছে বহু বস্তু নেদেখা বস্তুবিলাক ছাৰে আনিম কৈছে। তো আকৌ আহিলে আকৌ চাম নেকি? তো ভিডিঅ'টো চাই থাকিব একেলগে। এয়া আছিল সংগ্ৰহালয়, আপোনালোকক দেখালোঁ ধুনীয়াকৈ। এটা বস্তু দেখালোঁ, ছাৰে ধুনীয়াকৈ আমাক দেখালে। এটা বস্তু ধুনীয়াকৈ কৰি গ'ল। তো ছাৰ ওপৰত এটা বস্তু হয়, এইটো দেখিছে, এইটো এতিয়া প্ৰায় লুপ্ত হৈ গ'ল। ছাৰে নামটো কি কয় ছাৰ? গৰুগাড়ী চকা। গৰুগাড়ী চকা। আৰু ইকৰা এমুঠা থোৱা হৈছে, ইকৰা চিনাক্ত কৰিবৰ কাৰণে ল'ৰা ছোৱালী। তাৰপৰা এইটো পল, এইটো পাৰ হৈ গৈছিল, এইটো জাপি। তো এইকেইটা ওপৰত দেখিছে, ওপৰত ধুনীয়াকৈ ৰাখিছে ছাৰে। এইটো গৰু গাড়ীটোতো নাইকিয়া হ'লেই, এতিয়াতো প্ৰায় নাই ক'বলৈ গ'লে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। তো আজিলৈ আহিলোঁ, বাই বাই।